ধিক্কাৰ জনাইছো অসমৰ একাংশ সংবাদ মাধ্যমসমূহক ধিক্কাৰ জনাইছো অসমৰ গৃহ বিভাগক ধিক্কাৰ জনাইছো অসম আৰক্ষীক আজি প্ৰায় জুবিন দাৰ মৃত্যু হোৱা ৫টা দিন অতিক্ৰম কৰিবলৈ গৈ আছে কিন্তু ৫ দিনৰ পাছতো জুবিন দাৰ আসলতে মৃত্যু কেনেকৈ হ'ল মৃত্যুৰ পিছত লুকাই থকা ৰহস্য আজিলৈকে আমাৰ সন্মুখত নাহিল আসলতে জুবিন দাৰ মৃত্যুৰ কাৰণে দায়ী কোন কি কাৰণৰ কাৰণে আসলতে জুবিন দাৰ মৃত্যু হ'ল জুবিন দাৰ মৃত্যু খাবতি লোৱা পৰিলক্ষিত হৈছে সেই বস্তুটো সেই লুকাই থকা বস্তুটো আমাৰ সন্মুখত নাহিল ৰাইজক অৱগত নকৰালে দুখীক শাস্তি নিদিলে দুখী মুক্ত আকাশৰ তলত বৰ্তমান সময়লৈকেও ফুৰি থকা পৰিলক্ষিত হৈছে কিন্তু এটা কথা স্পষ্ট চৰকাৰে জানুক নাজানুক প্ৰশাসনে জানুক নাজানুক সংবাদ মাধ্যমে জানুক নাজানুক কিন্তু ৰাইজৰ অসমৰ জনগণে জানে যে আসলতে জুবিন দাৰ মৃত্যু কেনেকৈ হৈছে কাৰ অৱহেলাৰ কাৰণে জুবিন দাৰ মৃত্যু হৈছে জুবিন দাৰ মৃত্যুৰ কাৰণে দায়ী কোনে জুবিন দাৰ মৃত্যুৰ কাৰণে দায়ী সেইটো সকলোৱে জানে যে বেপাৰী কেইটা শ্যামকানু মহন্ত যেনেকৈ জুবিন দাক লৈ গৈছিলে তেনেকৈ উভতাই পঠিয়াইছেনে পঠোৱা নাই এটা বাকচত ভৰাই লৈ পঠিয়াইছে এটা বাকচত ভৰাই সিংগাপুৰৰ পৰা অসমলৈ পঠিয়াইছে যেনেকৈ জুবিন দাক লৈ গৈছিলে তেনেকৈ পঠোৱা নাই এজ এ মেনেজাৰ হিচাপে শ্যামকানু মহন্তই যদি নিজৰ দায়িত্ব আৰু কৰ্তব্য যদি সুচাৰুৰূপে পালন কৰিলেহেঁতেন তেন্তে হয়তো আমি আমাৰ হিয়াৰ আমুঠু জুবিন দাক আমি আমাৰ মাজৰ পৰা এক অন্য পৃথিৱীলৈ পঠিয়াই নিদিলেহেঁতেন কিয় এই পৰ্যন্তলৈকে গৃহ বিভাগ নিমাত হৈ বহি আছে কিয় প্ৰশাসন নিমাত হৈ বহি আছে কিয় একাংশ সংবাদ মাধ্যমসমূহ নিমাত হৈ বহি আছে কিয় এই বিষয়লৈ অকণ গভীৰভাৱে চিন্তা চৰ্চা কৰা নাই কিয় এই বিষয়টো দবোৱাৰ চেষ্টা কৰি আছে কি কাৰণৰ কাৰণে আসলতে এটা কথা শুনি লওক শ্যামকানু মহন্ত হোক অথবা অসমৰ গৃহ বিভাগ হোক অথবা প্ৰশাসন হোক যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় যেতিয়ালৈকে আমি জাষ্টিস দিব নোৱাৰো তেতিয়ালৈকে আমি মনে মনে নাথাকো প্ৰত্যেক মাহৰ শেষত মই আজি পৰা যদি 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ যেতিয়ালৈকে মই জীয়াই আছো তেতিয়ালৈকে সেই পৰ্যন্তলৈকে যদি জুবিন দাই ন্যায় নাপায় তেন্তে প্ৰত্যেক মাহৰ শেষত মই নিউজ বজাম যে আজি পৰ্যন্তলৈকে জুবিন দাই ন্যায় নাপালে জুবিন দাক আমি ন্যায় প্ৰদান কৰিমেই নিজে প্ৰতিশ্ৰুতিবদ্ধ হৈছো এই ভিডিঅ'ৰ মাধ্যমেৰে অসমৰ গৃহ বিভাগক সকীয়াই দিব বিচাৰিছে যে অতি সোনকালে শ্যামকানু মহন্তক কাণত ধৰি চুচুৰাই বগৰাই সিংগাপুৰৰ পৰা অসমলৈ লৈ আহক অতি সোনকালে অন্যথা ইয়াৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম এয়া কোনো হাঁহি ধেমালিৰ কথা নহয় আজি প্ৰায় জুবিন দাৰ মৃত্যু হোৱা 5টা দিন অতিক্ৰম কৰিবলৈ গৈ আছে কিন্তু নিমাত হৈ বহি আছে অসমৰ গৃহ বিভাগ কিয় কি কাৰণৰ কাৰণে আসলতে নিমাত হৈ বহি আছে নোৱাৰে নেকি যে শ্যামকানু মহন্তক সিংগাপুৰৰ পৰা লৈ আহিবলৈ পাৰে চৰকাৰে বিচাৰিলে কি নোৱাৰে পাৰে আশা কৰো অতি সোনকালে শ্যামকানু মহন্ত আৰু এই মৃত্যুৰ সৈতে জড়িত যিসকল ব্যক্তি আছে যিসকল দুখী আছে উচিত তদন্তৰ জৰিয়তে উচিত বিহিত ব্যৱস্থা কৰে যেন তাকে কামনা কৰিলো আৰু শেষত আপোনালোকক ধন্যবাদ জনাইছো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ আৰু আমি এৰি নিদিওঁ শেষত কমেণ্টত লিখিব জয় জুবিন দা জয় আই অসম ধন্যবাদ